আৰু এইটো ৮০ দশকতে মই ভাবোঁ জনতা চৰকাৰ বোলা বড়োবৰাৰ দিনতে নিৰ্মাণ কৰিছিলে। সেই সময়তে সীমান্তৰ যিবিলাক গড়কাপ্তানি পথ আছে সেইখিনি নিৰ্মাণ কৰা হৈছিলে। আৰু তেতিয়াৰে পৰা হিতেশ্বৰ শইকীয়াৰ দিনটোলৈকে মুখ্যমন্ত্ৰী থকা দিনটোলৈকে প্ৰয়াত হিতেশ্বৰ শইকীয়া অসমৰ মুখ্যমন্ত্ৰী সেইটোলৈকে ঠিকে আছিলে। যেতিয়া চুকাফা ক্লাবত এটা কেন্দ্ৰীয়ভাৱে চুকাফা দিৱস উদযাপন কৰিছিলে সৰুপথাৰ হায়াৰ ছেকেণ্ডেৰী খেলপথাৰত, তেতিয়া ইয়াৰ গোটেই আচবাববিলাক সেই অনুষ্ঠানত নিয়া হৈছিলে। তাৰ পিছৰ পৰা ইয়াত আচবাববিলাক নাথাকিলে। আৰু পিছত সময়ত আমি বহুবাৰ এই অঞ্চলৰ বিভিন্ন দল সংগঠনৰ হৈ বিভাগীয় কৰ্তৃপক্ষ বা চৰকাৰক দাবী জনাই আহিছিলোঁ এই ঘৰটো পুনৰ নিৰ্মাণ কৰিবৰ বাবে, এই PWD ৰেষ্ট হাউচটো, কিন্তু নিৰ্মাণ নকৰিলে। ইয়াত এই কি বুলি কয় বৰ্তমানৰ দিছপুৰ সমষ্টিৰ বিধায়ক সেই সময়ৰ অগপ দলৰ গড়কাপ্তানি মন্ত্ৰী তেখেতো ইয়াত জিৰণি লৈ গৈছে। হিতেশ্বৰ শইকীয়াৰ দিনৰ সীমান্ত উন্নয়ন মন্ত্ৰী জগত পাটগিৰি তেখেত ইয়াত ৰাতিও থাকি গৈছে। তেনেকৈ ধৰক উচ্চপদস্থ বিষয়া হওক বা মন্ত্ৰী বিধায়কেই হওক ইয়াত বহুতবাৰ ৰাতি চাগে গৈছে। কি কাৰণে ইয়াত গুৰুত্ব নিদিয়া আমি গম নাপায় যে এই অঞ্চলত আপোনালোকে দেখিলে গম পাব যে কমেও দিনত আপোনাৰ 1000মান ট্ৰাক ইয়াত পাথৰ কঢ়িয়াই ইয়াৰ পৰা বহুত ৰাজহ সংগ্ৰহ কৰিব পাৰে। কমেও 1.5 লাখ 2 লাখ টকা সেইটো দিনত সংগ্ৰহ হয়। এতিয়া বছৰত কিমান হ'ব? গতিকে এই ঘৰটো আমি নিৰ্মাণ কৰিবৰ বাবে বহুবাৰ দাবী জনাইছিলোঁ, কৰা নাই। গতিকে আমি আশা কৰিছোঁ এতিয়া বৰ্তমানৰ বিধায়ক আমাৰ বিশ্বজিৎ ফুকন ডাঙৰীয়াকো সৰুপথাৰ সমষ্টি তেখেতক আমি লিখিতভাৱে জনাইছোঁ যে এই ঘৰটো পুনৰ নিৰ্মাণ কৰি দিব লাগে। আৰু আশা কৰিছোঁ আমি যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে সেই লোক নিৰ্মাণ বিভাগৰো দায়িত্বত আছে। গতিকে তেখেতক বোলে এইটো ব্যৱস্থা লৈ সোনকালে ইয়াৰ তৎকালে নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি ইয়াত গড়কাপ্তানি বিভাগৰে হওক বা সীমান্ত অঞ্চল বা উৰিয়ামঘাট এলেকাটোৰ বাবে ই বহুতখিনি বিভিন্ন সময়ত উচ্চপদস্থ বিষয়াসকলে হওক, সীমান্ত অঞ্চলত বিভিন্ন ঘাট প্ৰতিঘাটৰ সময়ত অহাৰ ক্ষেত্ৰতে হওক, আপোনাৰ আমাৰ মন্ত্ৰী MLA সকলে অহাৰ ক্ষেত্ৰতে হওক, ইয়াত জিৰণি লৈ বিভিন্ন সময়ত আলোচনা বিলোচনা কৰাত ভাল হ'ব বুলি মই ভাবিছোঁ। গতিকে আমি এই অঞ্চলৰ এজন বাসিন্দা হিচাপে হওক বা মই বড়োবছাৰী কাউন্সিলৰ এজন কাৰ্যবাহী সদস্য হিচাপে হওক চৰকাৰক মই অনুৰোধ জনাইছোঁ। গতিকে এইটো সোনকালে নিৰ্মাণ কৰি দিব লাগে।